চনটো মোৰ কাৰণে নহয়, মই কৈছোঁ আমাৰ BPF দলৰ কাৰণে খুব লাকি বছৰ বুলি আমি ক'ব পাৰোঁ। কেলে মানে আমি কেতিয়াও মানে 2জন MP পাঠাব পৰা নাছিলোঁ দিল্লীত, কিন্তু এইবাৰ 2024 যিটো MP নিৰ্বাচন, ইয়াত আমি 2জন MP পাঠাব পাৰিব, ফাইনেল হৈ গ'ল, 100% জিকিব। সেইকাৰণে আমি 2024টো আমাৰ BPF দলৰ কাৰণে লাকি ইয়াৰ বুলি আমি ক'ব পাৰোঁ। আৰু মই সেই কথাটো জনাই দিছোঁ, হয় মই বহুতবাৰ লটাৰী লৈ আছিলোঁ আগৰ দিনত, কিন্তু এই 2024ত মই 2বাৰ লটাৰী পালোঁ। একটাটো হ'ল বলেৰো পাইছোঁ মই একবাৰ, আৰু একটাৰ বুলেট, এনফিল্ড বুলেট পাইছোঁ মই। 2বাৰ লটাৰীত ফাৰ্ষ্ট প্ৰাইজ এইটো। সেইকাৰণে মই মানে 2024টো আমাৰ BPF দলৰ কাৰণে খুব লাকি বছৰ এই 2024টো, আৰু মোৰ লাইফতো পাৰ্চনেলি খুব লাকি বুলি মই ক'ব পাৰোঁ। মানে মই লটাৰী পাইছোঁ না 2বাৰ, একবাৰত পাইছোঁ মই বলেৰো, একবাৰত পাইছোঁ মই এনফিল্ড বুলেট। সেইকাৰণে কৈছোঁ মই 2024টো আমাৰ কাৰণে লাকি ইয়াৰ। জনগোষ্ঠীয়ে চাওক, এই BTCটো কোনে চলাই আছে? BTC অফিচৰ পৰা এই BTCটো চলোৱা নাই, APSU অফিচৰ পৰা চলাই আছে, চবেই জানে। APSU অফিচৰ পৰা কিবা যদি ছিগনেল নিদিয়ে বা লিখিত নিদিয়ে, তেতিয়াহ'লে এনেকুৱা কোনো কাম নাপায়। কোন ৰাজবংশী, কোন বঙালী, কোন অসমীয়া, কোন বেংগলী, কোন মুছলিমে APSU অফিচত যাই পেলাই স্কিম ল'ব? এইটো সম্ভৱ নহয় নহয়। কোনো জাত বড়ো মানুহ হিচাপে বড়োসকলে কোনোবাই যাব পাৰে, কিন্তু চবেই নাযায় APSU অফিচত, চবেই নাযায়। মুঠতে প্ৰমোদ বড়োৱে BTCটো চলাব পৰা নাই, সি ফেইলাৰ হৈ গ'ল। আৰু BTCখন চলাই আছে আজিৰ দিনত APSUৱে ডাইৰেক্ট চলাই আছে। সেইকাৰণে পাব্লিকবিলাক ভাল পোৱা নাই। মুঠতে যেনেকুৱা কাম কৰিব লাগে এনেকৈ কৰিব পৰা নাই, বা জিৰ', কোনো কাম হোৱা নাই। APSUৱে ডাইৰেক্ট চাপ্লাই কাম দি আছে, লৈ আছে, মুঠতে ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি একো কাম নাই। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীয়ে ভাল পোৱা নাই। মুঠতে প্ৰমোদে আজিকালি কোন ৰাজবংশী, কোন বঙালী, কোন মুছলিম, কোন গাৰো, কোন ৰাভা, কোন বেংগলী, এইবিলাক চিনি নাপায়। আগততো চবকে লৈ পেলাই বিৰাট আশা দিছিল সি, চব জাতি জনগোষ্ঠীক সেইটো কাম কৰি দিওঁ, সেইটো কাম কৰি দিওঁ। কিন্তু আজি এই প্ৰমোদ বড়োৱে কাকো চিনি নোপোৱা হৈ গ'ল। হ'ব মন্ত্ৰী 3 বছৰ আগৰ পৰাই আমি খেদাইছে তাক, 3 বছৰ আগতে খেদাইছে এই হ'ব মন্ত্ৰী। আৰু আমি কৈছোঁ বান্দৰমীয়া যাব, সুন্দৰমীয়া আহিব। Marti, Bafin Marsoren, Maila Marti, Mohima Hembron, Ranjan Hembron, Hopna Soren, Ram Baske, Lokon Hembron, Monica Murmu, Menuti Handa, Sita Murmu. 2বার পাইছে, 2বার, একবাৰত বলেৰো, একবাৰত বুলেট, 2বার। ইমানেই ভাল এই বছৰটো 2024টো, মোৰো ভাল, দল হিচাপেও ইমান ভাল, মানে এইবাৰ আমি 2জন MP জিকাব পাৰিব। কোকৰাঝাৰত একজন, দৰং ওদালগুৰিত একজন। কোকৰাঝাৰতো কোন? আগৰে ডেপুটি চিফ খাম্পা বৰগোহাঁই ডেপুটি চিফ নিশ্চয় চিনি পাব, নিশ্চয় আহিছে, আপোনালোকে দেখিছে। আৰু একজনটো হ'ল ওদালগুৰিৰ আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া, খালাইগাঁও সমষ্টিৰ আমাৰ দলৰে MLA, বিৰাট ভাল।